हाय एभ्रिवान আজিৰ এই ভিডিওটো খুবই গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব, তেতিয়াহ'লে আপোনালোকে গম পাব যে মই কিয় গুৰুত্বপূৰ্ণ বুলি কৈছোঁ আৰু কোনে নকল সোণৰ নাও লৈ ধৰা পৰিছে আৰু কেনেকৈ ধৰা পৰিছে, কোনে ধৰাই দিছে আৰু কোন পুলিচে ধৰিছে, সেই গোটেই কথাবোৰ জানিবলৈ আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাব। তেতিয়াহ'লে আপোনালোকে গম পাব যে কোনে নকল সোণৰ নাও লৈ ধৰা পৰিছে আৰু কোনে ধৰাই দিছিল আৰু কোন পুলিচে ধৰিছে, গোটেই কথাবোৰ আপোনালোকে গম পাব। ষ্টেনত গৈ পিনে কৈছে আপুনি ভাড়া যাব নেকি, এই চুলমান আলীক কৈছিলে এই গাড়ী মালিকক। সিয়ে ড্ৰাইভাৰ নিজে, তাৰে গাড়ী। ষ্টেনত যোৱাৰ লগে লগে ল'ৰাটো কৈছে মই গাড়ী যাব ভাড়া যাব নেকি, কয় চুলমান আলীয়ে কৈছে মই ভাড়া যাম। ক'ত যাবা? ল'ৰাটো কৈছে কি যে হেৰি যাম, এই মংগলদৈৰ পৰা ইউৰিয়া সাৰ আনিম। এতিয়া আপোনালোকে শুনিছে যে নকল সোণৰ যিজন বেপাৰী আছিল আশৰাফুল আলী, তেওঁ চুলমান আলীক কৈছিল যে তেওঁ মংগলদৈ যাব ইউৰিয়া সাৰ আনিবলৈ, সেইটোৰ বাবে তেওঁৰ বুলেৰো পিকআপ গাড়ীখন ভাড়া লৈছিল। তাৰ পাছতে চুলমান আলীক সুধিছিল আশৰাফুল আলীয়ে যে মংগলদৈ যাব ভাড়া কিমান লাগিব। তাৰ পাছতে চুলমান আলীয়ে কৈছিল যে 13,000 টকা লাগিব। তেওঁতো ভাবিছিল যে ইউৰিয়া সাৰ আনিবলৈ গৈছে। যেতিয়া তেওঁ মানে আধা বাটত গৈছে, গৈ মানে গাড়ীখন ৰখাই থৈ বেলেগৰ ঘৰত গৈ মানে ইটো ঘৰত গৈছে সিটো ঘৰত গৈছে, যেতিয়া গৈ আছে এনেকে, তেতিয়া তেওঁৰ মানে অলপ সন্দেহ লাগিছে। তেতিয়া চুলমান আলী নামৰ ড্ৰাইভাৰজন আধা বাটতে গুচি গৈছে, তেওঁৰ মানে তেলো গুচি গৈছে। এতিয়া তেওঁ মানে ভাবিছে যে এতিয়াতো মই ইয়াতে আহিছোঁ আৰু এই মানুহজনকো সন্দেহ লাগিছে, এতিয়া মই যদি আধা বাটৰ পৰা গুচিও যাওঁ, মোৰ যিখিনি তেল গৈছে এইটোৰ পইচাওতো নিদিয়ে, তেতিয়াহ'লে মই এতিয়া কি কৰিম। তেতিয়া তেওঁ ভাবি তেওঁৰ বন্ধু এজনক ফোন কৰিছিল, ফোন কৰি কৈছে যে এনেকুৱা হৈছে। তেতিয়া তেওঁৰ বন্ধুজনে কৈছে যে অলপ সময় যে কি কৰে তই চাই ল। তাৰপাছতে সেই নকল সোণৰ বেপাৰীজন আহিছে। বেপাৰীজন অহাৰ লগে লগে তেওঁ কৈছে যে এতিয়াতো তেল ভৰাব লাগিব, পইচা দিয়ক। তাৰপাছতে সেই নকল সোণৰ বেপাৰীজনে পইচা দিছে, তেল ভৰাইছে। তেল ভৰোৱাৰ পাছতে তেওঁ যেতিয়া বেলেগ ঘৰৰ পৰা বস্তা লৈ আহিছে, তেতিয়া সেই ড্ৰাইভাৰজনে, চুলমান আলী নামৰ ড্ৰাইভাৰজনে সুধিছে যে দাদা আপোনাৰ বস্তাত কি আছে। তেতিয়া সেই নকল সোণৰ বেপাৰীজনে কৈছে যে বস্তাৰ ভিতৰত মটৰ আছে, পানী সিঁচাৰ মটৰ আছে। তেতিয়া এই ড্ৰাইভাৰজনৰ অলপ মানে সন্দেহ হৈছে। সন্দেহ হোৱাৰ পাছত তেওঁ কৈছে যে মটৰ আছে নেকি মই চাম। তেতিয়া সেই নকল সোণৰ বেপাৰীজনে কৈছে যে নহয় মটৰ আছে, এইটো আপুনি চাব নালাগে, ইয়াত মটৰে আছে। যেতিয়া নকল সোণৰ বেপাৰীজনে ড্ৰাইভাৰজনক বস্তাৰ ভিতৰত কি আছে সেইটো চাবলৈ নিদিলে, তেতিয়া ড্ৰাইভাৰজনৰ আৰু সন্দেহ লাগিছে। সন্দেহ লগাৰ পাছতে তেওঁ তেওঁৰ বন্ধুক ফোন কৰিছে, আকৌ ফোন কৰি সুধিলে যে এনেকুৱা অসুবিধা হৈছে, ইমান দেৰি কৰি আছে, বেলেগ ঘৰত গৈ আছে, গৈ এতিয়া বস্তা লৈ আহিছে। এতিয়া মই সুধিছোঁ যে বস্তাৰ ভিতৰত কি আছে। এতিয়া তেওঁ কৈ আছে যে বস্তাৰ ভিতৰত পানী সিঁচাৰ মটৰ আছে। এতিয়া মোক চাবলৈ নিদিয়ে। তাৰপাছতে সি কৈ আছে যে মোক ৰাস্তাৰ কিনাৰতে নমাই দিয়ক, মই বেলেগ গাড়ী লৈ গুচি যাম। তেতিয়া ড্ৰাইভাৰজনৰ আৰু সন্দেহ বাঢ়ি গ'ল। তেতিয়া ড্ৰাইভাৰজনে ক'লে তেতিয়াহ'লে ঠিকেই আছে। তাৰপাছতে তেওঁৰ বন্ধুৱে চিধা আনন্দ মিশ্ৰৰ হেল্পলাইন নম্বৰত ফোন কৰিছে। এতিয়াতো আপোনালোকে জানে যে লখিমপুৰৰ যিসকল লোক আছে, গাঁওবাসী আৰু সকলো চহৰৰ মানে সকলোৰে হাতত এতিয়া আনন্দ মিশ্ৰৰ হেল্পলাইন নাম্বাৰটো আছে, আৰু তেওঁলোকে মানে ভালকৈ আনন্দ মিশ্ৰৰ নম্বৰটো ছেভ কৰি ৰাখি থৈছে, যাতে তেওঁলোকৰ কিবা বিপদ হ'লে তেতিয়াহ'লে তেওঁলোকে যাতে আনন্দ মিশ্ৰক হেল্প নাম্বাৰত ফোন কৰি জনাব পাৰে। তেতিয়া সেই ড্ৰাইভাৰজনৰ বন্ধুৱে আনন্দ মিশ্ৰৰ অফিচত ফোন কৰিছে। ফোন কৰি কৈছে যে ছাৰ এনেকুৱা হেৰি হৈছে, আমাৰতো সন্দেহ লাগিছে। সেইটো মানুহে কৈছে যে বস্তাৰ ভিতৰত পানী সিঁচাৰ মটৰ আছে, এতিয়া চাবলৈ নিদিয়ে, এনেকুৱা হৈছে, তেতিয়াহ'লে আমি কি কৰিম। তেতিয়া পুলিচে কৈছে যে আপোনালোকে গাড়ীৰ নাম্বাৰটো দিয়ক আৰু ঠিকনাটো দিয়ক, তেতিয়াহ'লে আমি তাত যাম। তাৰপাছতে পুলিচে আহিছে, আহি গাড়ীটো হেৰি কৰিছে। হেৰি কৰাৰ পাছতে গাড়ীৰ ওচৰত আহিছে, আহি সেই নকল সোণৰ বেপাৰীজনক ধৰিছে, আৰু ধৰাৰ পাছতে বস্তাৰ ভিতৰত নকল সোণৰ নাও পাইছে আৰু মূৰ্তি আছিল, মূৰ্তিও পাইছে। মূৰ্তিসহ সেই অপৰাধীজনক ধৰিছে। এতিয়া আপোনালোকে দেখা পাইছে যে নকল সোণৰ নাওবিলাক, এই আশৰাফুল আলী নামৰ লোকজনে নকল সোণৰ নাওবিলাক মংগলদৈলৈ লৈ যাবলৈ বুলেৰো পিকআপ গাড়ীখন ভাড়া কৰিছিল। আপোনালোকৰ পৰা 2% লোকেহে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আৰু বাকী 98% লোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, খালি ভিডিঅ'হে চাইছে। ছাবস্ক্ৰাইব কৰিবলৈ পইচা নালাগে, ছাবস্ক্ৰাইব ফ্ৰীতে হয়। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক এনেকুৱা নতুন ভিডিঅ' চাবৰ বাবে। এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব करना मत भूलना। समझ रहे हो आप? समझ रहे हो?